নমস্কাৰ বন্ধুসকল, মই মহাৰাজ চাংমাই পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে কুশলে আছে। আজি বন্ধুসকল আপোনালোকে মন কৰিছেনে এই মানুহবিলাকে কি বিচাৰি আছে? কি বিচাৰিছে বাৰু তেখেতলোকে? আপোনালোকে যিমান দূৰলৈকে আপোনালোকে চকুৰে মনি পাব, সিমান দূৰলৈকে আপোনালোকে দেখিব কেৱল সেউজীয়া সেউজীয়া সেউজীয়া। আৰু সেউজীয়া পাতৰ তলত কিছুমান অতি মূল্যৱান বস্তু লুকাই আছে। হয় বন্ধুসকল, এই সেউজীয়া পাতৰ তলত সোণ লুকাই আছে, সোণ। হয়, এজন কৃষকে এই সোণ উৎপাদন কৰি, হয় বন্ধুসকল, সোণ বুলি এইকাৰণে কৈছোঁ, এই সোণালী আকাৰ আপোনালোকে দেখিব পাইছে, সেইটো ৰঙালাও খেতি। এজন কৃষকে ৰঙালাও খেতি কৰি 4 মাহত 16 লাখ টকা কেনেকৈ ইনকম কৰিছে আজি দেখাম। আহক বন্ধুসকল। বন্ধুসকল আপোনালোকে দেখিবলৈ পাইছে মই এতিয়া উপস্থিত আছোঁ এখন ৰঙালাও বাৰী। এইটো বৃহৎ এখন ৰঙালাও বাৰীত মই উপস্থিত আছোঁ। এই ৰঙালাও বাৰীখন আছে আপোনাৰ ধমনৰ চেঁচা বিল বুলি কয় সেই ঠাইটুকুৰত এই বিলখন আছে। ইয়াৰ কাষতে এই দিচাং নৈখন বৈ গৈছে। মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম দিচাং নৈখনত। আৰু বিভিন্ন ধৰণৰ পৰভূমি পক্ষী ইয়াত আছে। এই দিচাং নৈখনত আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। মই বাৰীৰ মাজে মাজে আহি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। কি এটা মনোৰম দৃশ্য। এই পৰভূমি পক্ষীবিলাক আপোনালোকে এইবিলাক দেখিছে, উৰি গ'ল। মোৰ অহা দেখি উৰি গ'ল এই পৰভূমি পক্ষীবিলাক আপোনালোকে দেখিব। ইয়াত আপোনালোকে দেখিব পাইছে হাজাৰ হাজাৰ পক্ষী, ইয়াত হাজাৰ হাজাৰ পক্ষী বিচৰণস্থলী। ইয়াত আপোনালোকে কি এটা মনোৰম সুন্দৰ দৃশ্য। এয়া দেখিছে কিদৰে ধুনীয়াকৈ বহিছে সিহঁতে আহাৰ বিচাৰি। ইমান এটা মনোৰম দৃশ্য। আমাৰ ঘৰৰ নিচেই কাষতে এই ঠাইডোখৰ আছে, কিন্তু আজিলৈকে অহাৰ সুযোগ সুবিধা মিলা নাছিলে। আজি মই আহিছোঁ ৰঙালাও ক্ৰয় কৰিবলৈ এজন বেপাৰীৰ লগত। মই খন্তেক সময়ৰ বাবে এই ভিডিঅ' আপোনালোকক দেখাম বুলি এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ। মোৰ ভাল কেমেৰা থকা হ'লে মই আপোনালোকক আৰু ইয়াতকৈ ধুনীয়াকৈ দেখাব পাৰিলোঁ হয়, কিন্তু যিমান পাৰি চেষ্টা কৰিছোঁ মই দেখাবলৈ। এটা মনোৰম দৃশ্য। আপোনালোকে চিঞৰবিলাক শুনিছে পৰভূমি পক্ষী। এখন ৰঙালাও বাৰীখন এয়া দেখিবলৈ পাইছে। কচোন বন্ধুসকল, মই আপোনালোকক দেখালোঁ এই বাৰীখন আৰু এই কৃষকজনক দেখাইছোঁ, কৃষকৰ পৰিবাৰ। তেখেতলোকে কিদৰে কঠোৰ পৰিশ্ৰম কৰি এই টকা আৰ্জিবলৈ সক্ষম হৈছে। হয় বন্ধুসকল, আপোনালোকেও যদি নিবনুৱা হৈ আছে বা আপোনালোকেও যদি এটা উজ্জ্বল ভৱিষ্যতৰ কামনা কৰে, তেনেহ'লে আপোনালোকে এনেধৰণৰ খেতি কৰি আগবাঢ়ি যাব পাৰে। মই উপস্থিত আছোঁ তেখেতলোকৰ বাৰীত আৰু তেখেতলোকৰ সবিশেষ জানিবলৈ। আৰু নেক্সট ভিডিঅ'ত মই আপোনালোকক সম্পূৰ্ণ ডিটেইলছ দাঙি ধৰিম। ধন্যবাদ।